নমস্কাৰ বন্ধুসকল। আপোনালোকে বাৰু জানেনে দিনটোত আমি কিমান সময় নষ্ট কৰোঁ? দিনটোৰ এভাৰেজ 5 ঘণ্টা 28 মিনিট আমি মোবাইলটোৰ সৈতে কটাওঁ। আৰু ডেকা ল'ৰা ছোৱালীসকলৰ কথাটো আৰু অকণমান বেলেগ। তেওঁলোকে 5 ঘণ্টা 45 মিনিট মোবাইলৰ লগত কটায়। আৰু এনেকুৱাও নহয় যে সেইখিনি সময়ত তেওঁলোকে নলেজ বঢ়ায়। নাই, ইনষ্টা, FB আদি স্ক্ৰল কৰি থাকে বা ইউটিউবত এনেকুৱা কিছুমান ভিডিঅ' চাই কটায় যাৰ দ্বাৰা তেওঁলোকৰ একোৱেই লাভ নহয়। মানুহক এণ্টাৰটেইন লাগে, কিন্তু এনেকুৱাও নহয় যে তুমি দিনটো এণ্টাৰটেইনেই হৈ থাকিব লাগিব। অধ্যয়ন কৰি গম পোৱা গৈছে যে তুমি যদি এটা বিষয়ত মাষ্টাৰ হ'ব খুজিছা, যেনে ক্ৰিকেটত শচীন তেণ্ডুলকাৰ, সংগীতত ভূপেন হাজৰিকা, জুবিন গাৰ্গ, তেনেহ'লে সেই বিষয়টোৰ ওপৰত তুমি 10,000 ঘণ্টা দিব লাগিব। এতিয়া তুমি মোক তোমাৰ ভাল লগা কামটোৰ বিষয়ে কোৱা, যিটো তুমি ভাগৰ নলগাকৈ, ব'ৰ নলগাকৈ একেৰাহে কৰি থাকিব পাৰিবা। কিন্তু তুমি যদি সেই বিষয়টোত প্ৰফেচনেলি আগবাঢ়িব খোজা, পাৰিবা জানো? কিয়নো সেই বিষয়টোৰ ওপৰত অলৰেডি বহুতো অভিজ্ঞ ব্যক্তিয়ে কাম কৰি আছে আৰু তুমি কম্পিটিশ্যন বহুত বুলি কৈ তাৰ পৰা আঁতৰি যাব খুজিবা। তেনেকৈ নিজকে জীৱনত হাৰি যোৱা দেখিবা। কিন্তু তুমি ভাবি চোৱা, যিখিনি সময় আমি মোবাইলটোত দিওঁ, সেইখিনি সময় যদি সেই বিষয়টোত দিওঁ, 2-3 বছৰৰ ভিতৰত আমি এভাৰেজ হৈ উঠিম আৰু কম্পিটিশ্যনৰ কাৰণে নিজকে সাজু কৰি তুলিব পাৰিম। আৰু লাহে লাহে মানুহে জানি উঠিব যে তুমি সেই বিষয়টোৰ ওপৰত এভাৰেজ নলেজ আয়ত্ব কৰিছা আৰু লাহে লাহে মাষ্টাৰ হ'বলৈ গৈ আছা। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল, আমি দিনটোৰ 5 ঘণ্টা 4 ঘণ্টা মোবাইল ফোনটোতেই ব্যৱহাৰ কৰোঁ। কিন্তু যদি তাকে নকৰি কোনোবা এটা বিষয়ত সেই টাইম দিওঁ, আমি নিজকে বহুত ইম্প্ৰুভ কৰিব পাৰিম। কিন্তু এইটো ইমান সহজো নহয়। আপোনালোকে জানেনে কিয় আমি ফেচবুক, ইনষ্টা এই ছ'চিয়েল মিডিয়াবোৰত ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰোঁ? ছ'চিয়েল মিডিয়া বেষ্ট বিহেভিয়াৰ চাইক'লজিষ্ট টীমৰ দ্বাৰা ডিজাইন কৰা হৈছে আৰু আমাক সহজেই ইম্পৰ্টেণ্ট ফিল কৰায়। বেছি লাইক বা কমেণ্ট আহিলেই আমি বেছি হেপী হওঁ আৰু তেনেকৈ বেলেগে পষ্ট কৰা ভিডিঅ'বিলাক চাই নিজৰ লগত কম্পেয়াৰ কৰি আমি দুখীও হৈ পৰোঁ। এনেকৈ ভাবোঁ, এইসকল লোক কিমান হেপী নিজৰ লাইফটোক লৈ। কিন্তু সঁচা কথা এইটো যে ফিল্টাৰ, ইফেক্ট আদি ইউজ কৰি সকলোবোৰ চেঞ্জ কৰি পেলায় আৰু আমি এটা মিছা কথাৰ লগত নিজক কম্পেয়াৰ কৰি নিজকে দুখী কৰি পেলাওঁ। প্ৰকৃত জীৱনত তেওঁ চাগে তোমাতকৈ বহুত দুখী হয়। ফাইনেলি ইয়াৰ চলিউশ্যন কি, ব'লা তাৰে আলোচনা কৰোঁ। আৰু ইয়াৰ এনচাৰ হৈছে ডপামিন ডিটক্স। সহজ ভাষাত ডপামিন কি বুজাবলৈ হ'লে ই হৈছে এক কেমিকেল। যেতিয়া আমি কিবা ভাল লগা কাম এটা কৰোঁ, তেতিয়া আমাৰ ব্ৰেইনটোৱে ডপামিন ৰিলিজ কৰি দিয়ে আৰু আমাৰ ভাল অনুভৱ হয়। এতিয়া আপোনালোকে ক'ব পাৰে যে এইটো ভাল হয়। নহয়, ছ'চিয়েল মিডিয়াৰ পৰা ডপামিন লোৱাটো একেবাৰেই ভাল নহয়। ধৰি লোৱা তুমি ফেচবুকত ফটো এখন আপলোড কৰিলা আৰু মোবাইলটো কাষত ৰাখি কাম কৰি আছা আৰু তেনেতে এটা ন'টিফিকেশ্যন আহিলে, ছামৱান লাইক ইউৰ ফটো। তেতিয়া তোমাৰ ব্ৰেইনে ডপামিন ৰিলিজ কৰি দিয়ে আৰু আমাৰ সেই ছামৱানটো কোন হয় তাকে জানিবলৈ মন যায়। আৰু এনেকৈ বাৰে বাৰে ন'টিফিকেশ্যন আহি থাকে আৰু আমাৰ ব্ৰেইনটোৱে ডপামিন ৰিলিজ কৰি থাকে আৰু আমাক বাৰে বাৰে ছ'চিয়েল মিডিয়া চেক কৰি থাকিবলৈ বাধ্য কৰায়। আৰু এটা সময়ত গৈ আমি ইমানেই এডিক্টেড হৈ পৰোঁ যে বহু ৰাতিলৈকে এনেই ছ'চিয়েল মিডিয়া স্ক্ৰল কৰি থাকোঁ। ইয়াৰ দ্বাৰাতো আমাৰ একো উপকাৰ নহয়েই, তাৰ উপৰিও আমাৰ ব্ৰেইনটোক ডেমেজ কৰি পেলাওঁ। কাৰণ টোপনি আমাৰ ব্ৰেইনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা বাচিবলৈ বহুতো মানুহে ডপামিন ডিটক্স ফ'ল' কৰে। এইটো এটা চিম্পল কনচেপ্ট হয়। কেতিয়াবা নিজকে টাইম দিব লাগে। উদাহৰণস্বৰূপে অকলে পাৰ্কত বহিব লাগে বা নিজৰ ভাল লগা কিতাপখন পঢ়িব লাগে। কিছু সময় নিজকে ফোনটোৰ পৰা দূৰত ৰাখিব লাগে আৰু নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগে। সেইখিনি সময় ডিজিটেল মিডিয়াৰ পৰা নিজকে দূৰত ৰাখিব লাগে। আমি এই ভিডিঅ'টোত দেখিছোঁ যে এজন মানুহে অন এন এভাৰেজ 5 পৰা 5.5 ঘণ্টা মোবাইলৰ লগত ৱেষ্ট কৰে, যাৰ অৰ্থ হ'ল আমি 10 বছৰত প্ৰায় 19,710 ঘণ্টা ফোনটোতে ৱেষ্ট কৰোঁ, মানে 2.3 বছৰ। এইটো এটা চিন্তনীয় বিষয়, কিয়নো ইমান সময়ত কোনো ব্যক্তি 0ৰ পৰা মাষ্টাৰ হ'ব পাৰে। ইলন মাস্কক আমি সকলোৱে জানো। তেখেত টেছলা কোম্পানীৰ মালিক হয় আৰু তেখেতে কৈছে যে ছ'চিয়েল মিডিয়াই মানুহৰ ডিপ্ৰেশ্যন আৰু এনজাইটি বঢ়ায়, কিয়নো আমি বাকী মানুহৰ ফিল্টাৰ ইমেজবোৰৰ লগত নিজৰ ৰিয়েল লাইফ কম্পেয়াৰ কৰোঁ। গতিকে ডপামিন ডিটক্স বৰ্তমানৰ প্ৰজন্মৰ কাৰণে বহুতেই প্ৰয়োজনীয় হৈ পৰিছে
আমি ছ'চিয়েল মিডিয়াত টাইম ৱেষ্ট কৰাতকৈ ইউটিউবত অযথা ভিডিঅ' চাই সময় পাৰ কৰাতকৈ কিবা নতুন বিষয় শিকাৰ ওপৰত গুৰুত্ব দিব লাগে। বিজনেছ আইডিয়া, ফাইনেন্সিয়েল এক্টিভিটি আদিত স্কিল বঢ়াব লাগে, কিয়নো কাইলৈ এই স্কিলবোৰেই কাম আহিব। ধন্যবাদ। আৰু ইমানখিনিলৈ যদি আপুনি মোৰ ভিডিঅ'টো চাইছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।